হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ প্ৰথম ষ্টাডি ব্লগ। মই এছএছচিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। এইবাৰ বিশেষকৈ এছএছচি MTS টাৰ্গেট কৰিছোঁ, যিহেতু MTSত মেথছ আৰু ৰিজনিংটো কেৱল কোৱালিফাইং হয় আৰু ইয়াত এটা জাষ্ট এক্সাম দি পাছ কৰি আজি মই এছএছচি MTSৰ বাবে প্ৰয়োজনীয় ইংৰাজী যি কিতাপ লৈছোঁ সেয়া আপোনালোকক অৱগত কৰিছোঁ। আচলতে মোৰ ইংলিছৰ কোৰ্চ পাৰচেছ কৰি থোৱা আছে। তাৰ উপৰিও ভকেবৰ কাৰণে মই ব্লেক বুকখন লৈছোঁ আৰু গ্ৰামাৰৰ কাৰণে নিতু মেমৰ ভলিউম 1খন লৈছোঁ। যিসকলে এছএছচি ফিল্ডত আছে সেইসকলে জানে নিতু মেমৰ ভলিউম 1খন কিমান প্ৰয়োজন। গতিকে আপোনালোকেও গ্ৰামাৰৰ বেছিক ক্লিয়াৰ কৰিবলৈ ভলিউম 1খন ল'ব পাৰে। ইয়াত আপোনালোকে স্ক্ৰীনত দেখিছে কণ্টেণ্ট দিয়া আছে। চেপ্টাৰ 1 ভাৰ্ব দিয়া আছে, টেন্স, পেছিভ ভইচ, নেৰেশ্যন, কুৱেশ্যন টেগ, ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট, এই সকলোবোৰ আপোনালোকৰ বিস্তৃতভাৱে দিয়া আছে। গতিকে ইয়াৰ পৰা সহজতে বেছিকখিনি ক্লিয়াৰ কৰি ল'ব পাৰে। যিকোনো বিষয় যেনে ভাৰ্বে ধৰা তাৰ সম্পূৰ্ণ ৰুলছ দিয়া আছে আৰু তাৰপিছত প্ৰেক্টিছ কৰিবলৈ কুৱেশ্যনছ দিয়া আছে। এক্সাম অৰিয়েণ্টেড ৰুলছখিনি মনত ৰাখি পিছত একেবাৰে শেষত প্ৰিপেৰেশ্যনৰ কাৰণে আৰু মজবুত কৰিবলৈ কাৰণে প্ৰেক্টিছ কৰিব পাৰি। এইবিলাক প্ৰশ্ন দিয়া আছে। ভলিউম 1খনৰ পৰা কোনো এটা টপিক কমপ্লিট কৰি যিকোনো চ'ৰ্চত মক টেষ্ট লগাব পাৰি। তেনে কৰিলে আচলতে ক্ৰমান্বয়ে স্ক'ৰ ইনক্ৰিজ হয় আৰু যথেষ্ট মিষ্টেক্সবোৰ কমি আহে। কোনো এটা এক্সাম কোৱালিফাই কৰিবলৈ আচলতে PYQৰ যথেষ্ট ইম্পৰ্টেণ্ট ৰুল আছে। তাৰ বাবে মই টেক্সট বুকত PYP ছেকশ্যনেল টেষ্ট লগাওঁ আৰু ব্লেক বুকখনতো SSCত আটাইতকৈ বেছিবাৰ ৰখা 200টা ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিয়া আছে। কুৱেশ্যনছ নহয় আচলতে যিকোনো টপিক যেনে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, অৰ্থাৎ এতিয়ালৈকে আটাইতকৈ বেছিবাৰ এক্সামত অহা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনবোৰ দিয়া আছে। আৰু এইবোৰ ষ্ট্ৰং হ'লে কম্প্ৰেহেনশ্যন পাৰ্টটো এনেও সহজ হৈ পৰে। তাৰ বাদেও মই ক্লজ টেষ্ট, RC আদি ষ্ট্ৰং কৰিবলৈ ইংলিছ বুকছ পঢ়াৰ অভ্যাস কৰোঁ। এতিয়া ভিডিঅ'টো কেনে পালে জনাব আৰু আপোনালোকেও যদি SSCৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে কমেণ্টত জনাব আৰু ক'ৰ পৰা কি চ'ৰ্চ ফ'ল' কৰে সেয়াও জনাব। ধন্যবাদ।